কৃষক ৰাইজক উপকৃত কৰিব পাৰোঁ তেনেকুৱা ৰিভাৰ নেটৱৰ্কিঙৰো এটা যেনেকৈ হাইৱে নেটৱৰ্কিং থাকে ষ্টেট হাইৱে নেশ্যনেল হাইৱে তেনেকুৱা সৰু আৰু ডাঙৰ নদীৰ মাজত সংযোগ ঘটাই কেনেকৈ আমি এটা জলসিঞ্চনৰ ব্যৱস্থা ৰিভাৰ কানেক্টিভিটিৰ জৰিয়তে কৰিব পাৰোঁ তাৰ ওপৰতো বিভাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত কাম কৰি আছে বছৰটোৰ সকলো সময়তে পথাৰত পানী যোগান ধৰি খেতি কৰিব পৰাকৈ ৰাজ্যখনৰ কৃষকক প্ৰস্তুত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে আৰু চলাই থাকিম এই উদ্দেশ্যে পথাৰ পৰিচালনা সমিতি আৰু পানীৰ উপভোক্তা সমিতি সদস্যসকলক সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে জলসিঞ্চন পানীৰ উপযুক্ত ব্যৱহাৰৰ লগতে বহুতৰফীয়া কৃষি পদ্ধতি আকোৱালি ল'বলৈ কৃষকক সজাগতা বৃদ্ধিৰ ব্যৱস্থা আমি হাতত লৈছোঁ অহা দিনবোৰত আৰু সক্ৰিয়তাৰে কাম কৰি অসমৰ খেতি পথাৰত পানী দি অসমৰ কৃষকৰ ভৱিষ্যত উজ্জ্বল কৰাৰ যিটো দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক দিছে এইটো আমি সম্পূৰ্ণ কৰি এই আশা আপোনাক মই দিব খুজিছোঁ ধন্যবাদ এতিয়া সংকল্প প্ৰস্তাৱটো উঠাই ল'বনে অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া মই ভাবোঁ যে এইটো এটা এনেকুৱা ধুনীয়া সংকল্প প্ৰস্তাৱ এইটো আজি বিধানসভাই সকলোৱে মই ভাবোঁ যে চৰকাৰী পক্ষ বিপক্ষ সকলোৱে মিলি এই প্ৰস্তাৱটো গ্ৰহণ কৰি অসমক 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি সিদ্ধান্ত ল'ব লাগে মই সকলোৰে পৰা সহযোগিতা আশা কৰিছোঁ এতিয়া মূল প্ৰস্তাৱটোলৈ আহোঁ প্ৰশ্নটো হ'ল এই যে মাননীয় সদস্য শ্ৰী অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংকল্প প্ৰস্তাৱটো নাকচ কৰা হয়টোৰ মেজৰিটি আছে হয় হয়টোৰ মেজৰিটি হয়টোৰে বেছি হৈছে ছাৰ আপুনি চাই হিচাপ কৰক হয় চাউণ্ডটো বেছি হৈছে আমাৰ চাউণ্ডৰ লগত নহয় হয়টোৰ মেজৰিটি হৈছে চাউণ্ডৰ লগত নহয় ছাৰ ভোটিং হওক ছাৰ হা ছাৰ ভোটিং হওক ডিভিজন কৰক ছাৰ ডিভিজন প্লিজ ছাৰ এইটো খুব গুৰুত্বপূৰ্ণ প্ৰস্তাৱ যদি চৰকাৰী পক্ষই নিবিচাৰে যে অসমত জলসিঞ্চন নহওক তেতিয়াহ'লে নহওক বুলি কওক তেখেতে হ'ব তো মানে কি কয় আমাৰ প্ৰিপেৰেশ্যন ভোটিঙৰ কাৰণে কিবাটো চেক কৰক অটো ভোটিং আছে না নাই অনলাইন মই জাষ্ট হাউচটো 10 মিনিটৰ কাৰণে এডজৰ্ণ কৰিছোঁ ভোটিঙৰ এৰেঞ্জমেণ্টৰ কাৰণে স্যার আজি শুক্রবার স্যার আজি শুক্রবার স্যার আজি 10 মিনিট স্যার হাত দাঙি দিলে হয়